আজি দুপৰীয়া সাজ নিৰামিষকৈ ৰান্ধো বুলি ভাবিছোঁ। তাকে আপোনালোকক মই কি ৰান্ধো অকণমান দেখাম, আপোনালোকে ভিডিঅ'টো চাব। কেৰাহী গৰমতে মই পিঁয়াজ ঢালি দিছোঁ। দালি তেল মাৰি অমিতা দি বনাইছিলোঁ দালি। এয়া এতিয়া বেঙেনা ভাজি আছোঁ। এয়া বেঙেনা ভজা হৈ গ'ল। মই কাঢ়ি লৈছোঁ। এয়া মই এতিয়া বনাবলৈ লৈছোঁ জাতিলাও আৰু আলু ভাজি। হালধি দি দিছোঁ। নিমখ, ধুনীয়াকৈ সিজিবলৈ দিওঁ। এয়া ধুনীয়াকৈ হৈ গ'ল। এতিয়া নমাই লওঁ ভাজিখন। এয়া নমাই লৈ বেঙেনা ভাজি আৰু লাও ভাজি ৰেডি হৈ গ'ল আমাৰ। আৰু এতিয়া বনাই লওঁ বুটৰ চাটনিখন। এইখিনি মই বুট তিয়াই ৰাখিছিলোঁ, এতিয়া পিচি লওঁ। বেছি ইনগ্ৰিডিয়েণ্ট দিয়া নাইকিয়া, বুট দিছোঁ, এইকণ আদা দিছোঁ এটুকু, নহৰু কেইফুটামান দি দিম ইয়াত, আৰু এইকেইটা কেঁচা জলকীয়া। ধনিয়া নাই আজি মোৰ হাতত, ধনিয়া দিলে ভাল লাগে। নিমখ দি দিছোঁ জোখমতে।